কাজিৰঙাৰ পৃথিৱীৰ বিখ্যাত হোৱা মূল কাৰণ এশিঙীয়া গড়ৰ লগতে ইয়াৰ যি প্ৰাকৃতিক সৌন্দৰ্য সেই সৌন্দৰ্যক আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ। খুব এক সুন্দৰ পৰিৱেশ, গছ-গছনি হওক, ডাঠ অভয়াৰণ্য হওক, এই অভয়াৰণ্যৰ মাজেদি ৰাস্তাটো যিহেতু নেশ্যনেল হাইৱে গৈছে, সেইটো আমি প্ৰতি মুহূৰ্ততে অহা যোৱা কৰোঁতে লগ পোৱাটো আমাৰ সৌভাগ্য। আপোনালোকে চাই আছে অন দ্য ৰোড কাজিৰঙা PD এণ্টাৰটেইনমেণ্টৰ বিনন্দীয়া কাজিৰঙা। সঁচাকৈ বিনন্দীয়া অভয়াৰণ্য বুলি ক'লে গছ-গছনি থাকিব, গছ-গছনিতে প্ৰকৃতিৰ চৰাই-চিৰিকটি, জীৱ-জন্তু আপোনালোকে চাই আছে অন দ্য ৰোড কাজিৰঙা। মই আহিছোঁ আজি কাজিৰঙাৰ মাজেৰে। কাজিৰঙাৰ যি পৰিৱেশটো অকণমান আপোনালোকৰ ৰোড ছাইড যিটো পৰিৱেশটো অকণমান দেখাম বুলি ভাবিলোঁ। মই আহি এতিয়া পালোহি হালধিবাৰী বুঢ়ী গোসানী থান। এয়া আপোনালোকক দেখাইছোঁ বুঢ়ীআই গোসানী থান। এই মন্দিৰটো এটা কাৰণে বিখ্যাত, বহুত পুৰণি মন্দিৰ। যিসকল লোক আহে প্ৰত্যেকজনে ইয়াতে সেৱা জনায় তেওঁলোকৰ যাতে যাত্ৰাপথৰ সুমংগল হয়, সুমংগলৰ কাৰণে ইয়াত যি প্ৰসাদ দিয়ে, কেঁচা বুট দিয়ে, সেই কেঁচা বুট প্ৰত্যেকজন ব্যক্তিৰে চিনাকি, তাতে তৃপ্তি পায়, আনন্দ পায়, খন্তেক সময় বিশ্ৰাম লোৱাৰ লগতে সেৱা এটা জনালে আৰু তেওঁলোকে অকণমান প্ৰসাদ খাবলৈ গ'লে। যিসকল কাজিৰঙাৰ অভয়াৰণ্যৰ মাজেদি অহা নাই তেওঁলোকে আহিলে আপোনালোকে হালধিবাৰীত এই বুঢ়ীআই যি মন্দিৰ আছে সেই মন্দিৰ আপোনালোকে দৰ্শন কৰিব পাৰিব। একেবাৰে ৰাস্তাৰ লগতে লাগি আছে। আপুনি ইমান দূৰ যাত্ৰা কৰি আহিব যিহেতু অকণমান আপুনি সুৰক্ষিতভাৱে ইয়াতে ৰ'বও পাৰিব, অকণমান প্ৰসাদ খাব পাৰিব, মন্দিৰত সেৱাও জনাব পাৰিব। গাড়ী লাইন লাগিয়ে আছে আৰু মন্দিৰতো সেই ভক্তসকলে লানি নিচিগা এটা ভিৰ পৰিলক্ষিত হৈছে। এইটো আজিৰ দৃশ্য নহয়, প্ৰত্যেক দিনাই এনেদৰে দিন ৰাতি সকলো সময়তে এনেদৰে ব্যস্ত থাকে হালধিবাৰী বুঢ়ীআই মন্দিৰৰ প্ৰাংগণ। ইয়াতে লিখা আছে এনিমেল কৰিডৰ ন' পাৰ্কিং জ'ন, আৰু আমি সদায় মনত ৰাখিব লাগিব কাৰণ বনৰীয়া জীৱ জন্তুৰ কাৰণেই কাজিৰঙা অভয়াৰণ্য, এশিঙীয়া গড়ৰ কাৰণেই কাজিৰঙা অভয়াৰণ্য। হৰিণকে আদি কৰি বিভিন্ন ধৰণৰ পশু পক্ষীসকল ইয়াত বিচৰণ কৰে। আমি সদায় কেয়াৰফুলি এনিমেল কৰিডৰ সেই কথা আমি সদায় মনত ৰাখিব লাগিব। এতিয়া বহুতে প্ৰশ্ন কৰিব পাৰে যে কাজিৰঙাৰ মাজেৰে আহি থাকোঁতে আপুনি বাইক চলাই আহিছে বা ভিডিঅ' কৰিছে। মই মানে ইমান গতিবেগ আপোনাৰ 10-12 মানে আহিছোঁ, সেইটো কাৰণে যাতে কাৰো ক্ষতি নহয় সেই কথা চিন্তা কৰি মই এনেদৰে আহিছোঁ। আপোনালোকে খুব কেয়াৰফুলি কাজিৰঙা পাৰ হ'ব, কাৰণ কাজিৰঙাখন আমাৰ সকলোৰে মৰমৰ। কাজিৰঙাক আমি জীয়াই ৰাখিব লাগিব, কাজিৰঙাৰ প্ৰকৃতিৰ লগত আমি একাত্ম হ'ব লাগিব। সেইকাৰণে কাজিৰঙাখনক খুব সুন্দৰকৈ, যিহেতু বিশ্বত কাজিৰঙাৰ নাম এক সুকীয়া স্থান আছে, সেই সুকীয়া স্থানটো আমি সদায় মনত ৰাখিম। আমি জীৱকুলে সদায় প্ৰকৃতিৰ যি চৰাই চিৰিকটি আছে সেইসকলক আমি সুৰক্ষিত কৰি ৰাখিব লাগিব। আপোনালোকে চাই আছে অন দ্য ৰোড কাজিৰঙা। আপোনালোকে চাই আছে অন দ্য ৰোড কাজিৰঙা PD এণ্টাৰটেইনমেণ্টৰ জৰিয়তে। এতিয়া মই উপস্থিত হ'লোহি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল বাগৰি ৰেঞ্জৰ ওচৰত। বাঘকে আদি কৰি বিভিন্ন জীৱ জন্তু দেখিবলৈ পাব। আপোনালোক আহিব, কাজিৰঙাৰ
বিভিন্ন স্থানত বিভিন্ন ধৰণে সংৰক্ষিত কৰি ৰখা হৈছে পৰ্যটকৰ বাবে। দেশী বিদেশী পৰ্যটক ইতিমধ্যে বিভিন্ন সময়ত আহি তেওঁলোকে উপভোগ কৰেহি কাজিৰঙাৰ নান্দনিক দৃশ্য। আপোনালোকো আহিব, আহি কাজিৰঙা উপভোগ কৰিব। আপোনালোকে চাই আছে অন দ্য ৰোড কাজিৰঙা। এতিয়া মই দেওপানী পাইছোঁহি। এইখন আপোনালোকে দূৰত দেখিছে দেওপানী ব্ৰিজ। কাজিৰঙাৰ মাজেৰে আহিলে দেওপানীৰ ব্ৰিজো আপোনালোকে দেখা পাব। কাজিৰঙা অভয়াৰণ্যৰ এইটো হ'ল অন্যতম এটি পইণ্ট দেখাইছোঁ, ৰাইন' ভিউ পইণ্ট। এই ঠাইটুকুৰ পৰা আপুনি কাজিৰঙাৰ ভিতৰলৈ নোসোমোৱাকৈ অন দ্য ৰোড কাজিৰঙা ৰাইন' দেখিব পাব। অৱশ্যে এই মুহূৰ্তত কাজিৰঙাৰ বিখ্যাত এশিঙীয়া গঁড় আপুনি দেখা নাপাব, বহুত দূৰত আছে। মোবাইলৰ লেন্সে ঢুকি নাপাব, তথাপিতো আপোনালোকক দেখাইছোঁ। হৰিণা আছে, কেইবাটাও হৰিণা আছে, বনৰীয়া ম'হ আছে, তাৰ মাজতে এশিঙীয়া গঁড়ো বহুত দূৰত আছে, ওচৰত নাই। চাই আছে অন দ্য ৰোড কাজিৰঙা। এইটো হ'ল ৰাইন' ভিউ পইণ্ট। আজি অৱশ্যে এশিঙীয়া গঁড় দেখা নাপাব, তথাপিতো মই দেখাইছোঁ। বনৰীয়া হৰিণা আছে, বনৰীয়া ম'হ আছে। এয়া বিভিন্নজন মানুহ ইয়াতে ৰৈ চাহ খাইছে আৰু নিৰীক্ষণ কৰিছে, পৰ্যবেক্ষণ কৰিছে কাজিৰঙাৰ ৰাস্তাৰে গৈ থাকোঁতে এনেকুৱা ঠাইৰ পৰা বনৰীয়া জীৱ জন্তু প্ৰত্যক্ষ কৰিব পাৰি। মই আহিছোঁ কাজিৰঙাৰ মাজেৰে বাইকেৰে যাত্ৰা কৰিছোঁ। এইখন হ'ল মোৰ বাইক। বেগতে আছে খোৱা সামগ্ৰী বিভিন্ন ধৰণৰ। বাইক সফৰ কৰাটো মজাটো অলপ বেলেগ। সেয়ে ভাবিলোঁ যিটো কাজিৰঙাৰ মাজেৰে মই অহা যোৱা কৰিম, আপোনালোককো দেখাওঁ কাজিৰঙাৰ মাজেৰে গ'লে কি কি দেখা পায়, কি কি দেখা নাপায়। সুদূৰ ভৱিষ্যতে আপোনালোকে যদি আহে, যিসকল মোৰ শুভাকাংক্ষী বা যিসকল মিডিয়া এণ্টাৰটেইনমেণ্ট ভাল পায়, সেইসকলে যদি কাজিৰঙাৰ মাজেৰে আহে, যিখিনি মই মোৰ মিডিয়া এণ্টাৰটেইনমেণ্ট কৈ দিয়ে আপোনালোকক দেখুওৱা ব্লগবোৰ দেখুওৱা যিখিনি ঠাই আছে, সেই ঠাইখিনি আপোনালোকে নিৰীক্ষণ পৰ্যবেক্ষণ কৰি যাব পাৰিব। মনটো ভাল লাগিব আৰু টিপছটো আপোনালোকৰ সুন্দৰ হ'ব। আপোনালোকে চাই আছে কাজিৰঙা। শীতলতাৰ মাজেৰে অকণমান জেগা পাৰ কৰিব পাৰি। ইয়াৰ পৰা আপুনি চৰাই চিৰিকটি, পশু পক্ষী ইত্যাদি চাব পাৰে। ভিউ পইণ্ট এইটো। এইখন জেগা চবতে পোৱা নাযায়।
কাজিৰঙাৰ প্ৰতি মুহূৰ্ততে যিকোনো সময়ত পাৰ হৈ পৰিব পাৰে সেই ডাৱৰীয়া বতৰত কাজিৰঙা মই যেহেতু কাজিৰঙাৰ মাজেৰে আহি আছিলোঁ সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখাওঁ এইটো সেই বুঢ়া পাহাৰৰ শেষ প্ৰান্ত বুলি ক'ব লাগিব কাজিৰঙা চিৰাট নেচাৰ ড্ৰাইভ বুঢ়া পাহাৰ ৰেঞ্জ বৰাক কাপ্তি ৱেষ্টাৰ্ণ আছাম ৱাইল্ড লাইফ ডিভিজন টাইগাৰ ৰিজাৰ্ভেশ্যন ইয়াতো বাঘ দেখা পোৱা যায় আপোনালোকো আহিব এনেদৰে আহি উপভোগ কৰিব কাজিৰঙাৰ অন দ্য ৰোড কাজিৰঙাত যিখিনি পাই যায় সেইখিনি আপোনালোকে উপভোগ কৰিব আপোনালোকে চাই থাকিব PD এণ্টাৰটেইনমেণ্ট আন এটা ব্লগ লৈ মই আপোনালোকৰ মাজলৈ আকৌ আহিম আজিলৈ সামৰিছোঁ ধন্যবাদ